আপোনাৰ নাম? আকাংক্ষা বৰুৱা। আপোনাৰ? নিকিতা চৌধুৰী। আপোনাৰ? স্নাতা। ঠিক আছে, আপোনালোকৰ ওপৰতে মই সুধি দি আছোঁ, মহিলাসকলে কি টিপি নিজে সোমাই লয়? মহিলাসকলে কি টিপি নিজে সোমাই লয়? নিজে সোমাই লয়। ধেমালি হিচাপে আইডিয়া কৰিব কি হয়? মহিলা বা ছোৱালী কি টিপি নিজে সোমাই লয়? অকণমান আইডিয়া কৰকচোন, আপোনালোকৰে হয়, আপোনালোকে দৈনিক ব্যৱহাৰ কৰে। কি টিপি নিজে সোমাই লয়? নিজে সোমাই লয়। আপোনালোকে যেতিয়া মানে ব্যৱহাৰ কৰে তেতিয়া নিজে টিপি সোমাই লয়। মোবাইল। নোসোমাও নহয়, ওলাই কিনে সেই টিপিটো। নাজানো। এইটো বস্তু আপোনালোকে যেতিয়া ব্যৱহাৰ কৰে নহয় তেতিয়া মানে টিপি সোমাই লয় নিজে। কি বস্তু? নাজানো। মই আইডিয়া কৰকচোন, আপোনালোকৰে হয়, জাষ্ট খালি মানে ধেমালি হিচাপে আইডিয়া কৰিব লাগে। মই কোৱাৰ লগে লগে আপোনালোকে চবে ক'ব এইটোৱে আছিলে, বিচাৰি নাপালোঁ, কিন্তু এতিয়া অলপ কমেই, জাষ্ট আপোনাক মানে অলপ টাইম দিছোঁ, যেতিয়া ক'ব পাৰে তেতিয়া ভাল লাগিব আৰু। পিন্ধাই হয়, বাট পিন্ধাই হয়। ঠিক আছে, মই অলপ ক্লু দি দিছোঁ, পিন্ধাই হয়। মানে ইমান ক'ব নোৱাৰি, ইমান ক'লে চব কোৱা হৈ যাব। খেলা চাদৰ। চাদৰ টিপি কিনে পিন্ধি যাম। পেটিকোট। টিপি নিপিন্ধো ন, হয়নে? আৰু এটা আছে। কাণফুলি। কাণফুলি। কাণফুলি এইটোৱে আমি টিপি সোমাও। আপোনাৰ মতে কাণফুলি আৰু কাণফুলি আপোনাৰ মতে জানো, আইডিয়া নাই। কি বস্তু টিপি কিনে সোমাও আমি যেতিয়া পিন্ধো আমি? ক্লিপ বা কাণফুলি। কাণফুলি। ক্লিপ বা কাণফুলি। আপোনাৰ মতে কওক। ক্লিপ বা কাণফুলি। আনসাৰ ক্লিপ বা কাণফুলি। আপোনাৰ এনচাৰ শুদ্ধ হৈছে, কাণফুলি। টিপি কিনে পিন্ধো ন আপুনি? ভাল লাগিল।